parosyot ebhumukiৰ পাত্ৰীৰ দ্বিতীয় খণ্ডটি লৈ মই পুনৰ উপস্থিত হৈছোহি। তেহৰানত বিমানবন্দৰ দুটা, মেহৰাবাদ এয়াৰপোৰ্ট আৰু খুমেনি ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। আমাৰ বিমানে মেহৰাবাদৰ অৱতৰণ কৰিলে এই বিমানবন্দৰটোৰ চহৰত, আনহাতে খেমেনি বিমানবন্দৰটোৰ চহৰৰ দূৰত। ইৰাণৰ কাণ্ট্ৰি মেনেজাৰ শ্ৰী PK বাৰ্মাই মোক ফোনযোগে নিৰ্দেশনা দি ৰাখিছিল, অৰ্থাৎ তেওঁ কৈছিলে ক'ত টেক্সি ল'ব লাগিব, কি ল'ব লাগিব, কোনখন হোটেললৈ যাব লাগিব ইত্যাদি, অৰ্থাৎ তেওঁ সেইখিনি ইনফৰমেশ্যন আগতে দিলে। তেওঁ মোক কৈছিল ড্ৰাইভাৰক ক'ব হুমা হোটেল নজদিকে বানস্কাৰ। আমাৰ ৰিগত থকা সহকৰ্মী এজনে ফাৰ্চী ভাষাত হোটেলৰ সম্পূৰ্ণ ঠিকনা লিখিলে। ড্ৰাইভাৰে ইংৰাজী বুজি নাপালে সেই কাগজখন দেখুৱাই দিলেই হ'ব। বিমানখন মেহৰাবাদ বিমানবন্দৰত অৱতৰণ কৰোঁতে ৰাতিপুৱা 3 বাজিবৰ হৈছিল। কনভয়েৰ বেল্টৰ পৰা বেগটো সংগ্ৰহ কৰি মই টেক্সি কাউণ্টাৰৰ ফালে আগবাঢ়িলোঁ। তেওঁ ৰাতিপুৱা 3 বজাতহে পাইছিলগৈ। ইমান দেৰিকৈ তেহৰান পামহি বাবে বাৰ্মাজীয়ে কৈছিল য়েল্ল' কেবত আহিব, ভাড়া বেছি ল'ব কিন্তু সুৰক্ষাৰ সমস্যা নাই। অৰ্থাৎ যিহেতু তেওঁ ইমান দেৰিকৈ পাবগৈ, গতিকে য়েল্ল' কেব এখন ল'বলৈ কৈছিলে। 20,000 ৰিয়াল দি য়েল্ল' কেবৰ কুপন ল'লোঁ। বাহিৰলৈ ওলাই আহোঁতে মোৰ কুপনখন দেখা পাই এজন ড্ৰাইভাৰে য়েল্ল' কেব লাইনটো দেখুৱাই দিলে। কুপনখন বুথটোত দিয়াৰ লগে লগে এজনে সুধিলে ক'লৈ যাব। হোটেল হুমা নজদিকে বানস্কাৰ। লগে লগে এজন টেক্সি ড্ৰাইভাৰে মোক আগবঢ়াই লৈ গ'ল। ৰাস্তাইদি গৈ থাকোঁতে অনুভৱ কৰিলোঁ যথেষ্ট আৰামদায়ক গাড়ী। মৃদু শীতল বতাহে মোক তেহৰানলৈ আদৰণি জনালে। 6টা লেনৰ সুন্দৰ ৰাস্তা। মন কৰিলোঁ দিল্লীৰ দৰে যথেষ্ট মুকলি অঞ্চল আছে। বিজুলী বাতিয়ে আলিবাট পোহৰাই ৰাখিছে। প্ৰথম দৰ্শনত মোৰ ধাৰণা হ'ল যে তেহৰান এখন পৰিকল্পিত চহৰ, অৰ্থাৎ খুব ধুনীয়া প্লেন কৰি বনোৱা হৈছে। হোটেলৰ দুৱাৰখনত গাড়ী ৰ'লহি। কিমান হ'ল? ড্ৰাইভাৰক ইংৰাজীতে সুধিলোঁ। ড্ৰাইভাৰে মিটাৰটোলৈ আগুৱাই আঙুলিয়াই দেখুৱালে। 50,000 ৰিয়াল দি তেওঁক বিদায় দিলোঁ। মোৰ বাবে ৰুম বুক হৈয়ে আছিল বাবে বেছি পৰ ৰ'ব লগা নহ'ল। যথেষ্ট সুবিধা থকা ৰুম। ডুবাইৰ দৰে ইয়াতো ৰুমৰ ভিতৰত পশ্চিমে দিশৰ নিৰ্দেশনা দিয়া আছে, অৰ্থাৎ কোনফালে কি পূব, পশ্চিম, উত্তৰ, দক্ষিণ এইখিনি দিয়া আছে। নামাজৰ বাবে দলিচা এখনো পাৰি থোৱা আছে, যিহেতু সেইখন মুছলিম কাণ্ট্ৰি। লৰালৰিকৈ মই শুবলৈ সাজু হ'লোঁ। বেছি সময় শুবলৈ নাপাম। ৰাতিপুৱা আলোচনাৰ বাবে যাব লাগিব চাগৈ। এই সময়তে দিনত তেহৰানত দেখিম। পুৱাৰ তেহৰান উপভোগ কৰিবৰ বাবে পৰ্দাখন টানি দিলোঁ, অৰ্থাৎ তেওঁ ৰাতিপুৱাটো চাবৰ বাবে পৰ্দাখন কুচাই দিলে। চহৰৰ কাষতে ওখ পাহাৰ, সূৰুজৰ চুমাত সেইবোৰ জিলিকি উঠিছে। অতদিনে ইৰাণ বুলিলে মৰুভূমি ধাৰণাটো প্ৰকট হৈ উঠিছিল। পাছত জানিব পাৰিলোঁ যে তেহৰানৰ বহুতে পেৰিছৰ লগত তুলনা কৰে। ওখ ওখ পৰ্বতেৰে পৰিবেষ্টিত হোৱাৰ বাবে তেহৰানৰ অতি সুন্দৰ। গ্ৰীষ্মৰ 2টা মাহৰ বাহিৰে বাকী সময়ছোৱা ইয়াৰ জলবায়ু অতি আৰামদায়ক। শীতকালত ইয়াৰ বৰফ পৰে। তেহৰান এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এলব্ৰুজ পৰ্বতৰাশিয়ে। মহানগৰীখনৰ বাবে খোৱা পানী আহে পৰ্বতৰ ওপৰৰ হিমপ্ৰবাহৰ পৰা। এইখিনি তেওঁ ইতিমধ্যে ইনফৰমেশ্যন গোটাই ল'লে ক'ৰ পৰা কি হয়। পুৱাৰ আহাৰৰ বাবে হোটেলৰ পুলছাইড ৰেষ্টুৰেণ্টলৈ গ'লোঁ। চেৰীৰ ৰস সিজোৱা কাঠফুলা আৰু কেইবিধমান বিশেষ খাদ্য লৈ টেবুলত বহুতে আমাৰ কোম্পানীৰ জেনেৰেল মেনেজাৰজন আহি উপস্থিত হ'ল। আমি একেলগে বহি জলপান খালোঁ। সেই সুযোগতে মই তেওঁৰ খনন সম্পৰ্কীয় সকলো তথ্য আৰু গুৰুত্বপূৰ্ণ বিষয় অৱগত কৰিলোঁ। তেওঁলোকে যে সেই তেলৰ খনন কাৰ্য কাম কৰিব, সেইখিনি কৰিছে, ড্ৰিলিং কৰিব। লগতে মই মত প্ৰকাশ কৰিলোঁ যে এই খননত তেওঁ তেল আহৰণ কৰিব পৰা যাব, তাক লৈ মই সম্পূৰ্ণ আশাবাদী, অৰ্থাৎ তেল পাব বুলি ভাবিছে। জলপানৰ পাছত আমি অলপ পৰ হোটেলৰ লাউঞ্জতে বহিলোঁ। ব্ৰেকফাষ্টৰ পাছত তেওঁলোক বহিলে। অলপ পাছত আমাৰ কাণ্ট্ৰি মেনেজাৰ PK বাৰ্মা আহি উপস্থিত হ'ল। বাৰ্মাজীৰ সৈতে আমি প্ৰথমে ইৰাণৰ চৰকাৰী তেল কোম্পানীৰ কাৰ্যালয়লৈ গ'লোঁ। আমি কোম্পানীটোৰ তেল অন্বেষণৰ এগৰাকী মুখ্য বিষয়াক লগ কৰিবলৈ আহিছিলোঁ। গেটত বাৰ্মাজীয়ে ফাৰ্চী ভাষাত কথা পাতিলে। তাৰ পাছত ক'লে যে আমি আগা আশ্ৰফাদেক লগ কৰিবলৈ আহিছোঁ। আগতে অনুমতি নল'লে প্ৰৱেশৰ অনুমতি পোৱা কঠিন। তাতে কাইলৈ খুমেনিৰ মৃত্যু দিৱস। সমগ্ৰ ইৰাণ বন্ধ থাকিব।
তেওঁক লগ কৰিবৰ কাৰণে আগতে পাৰ্মিশ্যন ল'ব লাগে আৰু সেইটো যদি পাৰ্মিশ্যন নলয় তেওঁক লগ পাবলৈ অসুবিধা বুলি কৈছে অলপ পাছত আমাৰ অনুমতি আহিল বাৰ্মাজীয়ে আমাক বাট দেখুৱাই চতুৰ্থ মহলাত থকা আগা আশ্ৰফাদের অফিচলৈ লৈ গ'ল তেওঁৰ বিষয়ে বহুদিন শুনিহে আছিলোঁ মানুহজন লগ পাই মই আনন্দিত হ'লোঁ অত্যন্ত বিনয়ী কোমল মাত আৰু সৌজন্যতাপূৰ্ণ ব্যৱহাৰ তেওঁ বেছ ধীৰে সুস্থিৰে কথা কয় ইৰাণৰ তৈল অন্বেষণৰ প্ৰতিটো বিষয় এইজনৰ ব্যক্তিৰ অৰ্থাৎ তেওঁ গোটেইখিনি জানে আশ্ৰফাদিৰ কোঠালিৰ বাহিৰে ভিতৰে বিভিন্ন শিলৰ নমুনা সজাই থোৱা আছে ইৰাণৰ ভূস্তৰৰ বিভিন্ন যুগৰ বিভিন্ন শিল তেল আৰু গেছ পোৱা যায় পাৰস্য উপসাগৰ আৰু তাৰ উত্তৰ পশ্চিম আহবাজৰ ওচৰে পাজৰে বহুতো তৈলক্ষেত্ৰ আছে আৰু আনহাতে ইৰাণৰ কেইবাখনো গেছ উৎপাদনকাৰী তৈলক্ষেত্ৰ আছে দুই এটা ব্যতিক্ৰম বাদ দি ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰৰ নবজীবী মহাপ্ৰকল্পৰ শিলাস্তম্ভত অৱস্থিত কিন্তু পাৰস্য উপসাগৰীয় এলেকাত মধ্যজীৱী মহাকল্পৰ শিলাস্তৰত বৃহৎ পৰিমাণৰ তেল সম্পদ মজুদ আছে আমি চাহ খাই থাকোঁতে অন্য বিভাগসমূহৰ বিষয়াসকল আহিল খননৰ অভিজ্ঞতা আৰু আহৰণৰ কৰা তথ্যৰ ভিত্তিতে তেল উৎপাদনৰ বাবে পৰীক্ষা চলোৱা হ'ব তাৰ বাবে এই আলোচনা মোৰ লগত থকা পৰ্টেবল হাৰ্ডিস্কত সকলো তথ্য লৈ আহিছিলোঁ যাতে প্ৰয়োজনৰ সৈতে দেখুৱাব পাৰোঁ অৰ্থাৎ তেওঁলোকৰ এই ডিছকাশ্যনত ক'ত কি কৰিব এইখিনি গোটেই প্লেনিংখিনি কৰিব আলোচনা সম্পূৰ্ণ হোৱাৰ পাছত আমি স্লামবাৰ্জাৰ নামৰ বহুৰাষ্ট্ৰীয় কোম্পানীটোৰ অফিচলৈ আহিলোঁ আৰু এইটো এনে এটা কোম্পানী যাৰ কাৰ্যালয় নাজিৰৰ পৰা নাইজেৰিয়ালৈকে দুলিয়াজানৰ পৰা ডুবাইলৈকে তেহৰানৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে পাজৰে আছে এইখিনি গোটেই পৃথিৱী সামৰি আছে এক অৰ্থত তৈল উদ্যোগৰ সৈতে এই কোম্পানীৰ অতি ঘনিষ্ঠভাৱে জড়িত তৈল উদ্যোগৰ বিকাশত এই কোম্পানীৰ গুৰুত্বপূৰ্ণ বৰঙণি আছে আনহাতে স্লামবাৰ্জাৰ প্ৰতিযোগী কোম্পানীৰ হেলিবাৰ্টন বা বেকাৰ মূলত আমেৰিকান কোম্পানী হোৱাৰ বাবে ইৰাণত কাম কৰিব নোৱাৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু তৈল উদ্যোগৰ কি এক গভীৰ সম্পৰ্ক আছে সেয়া নাজানিলে অনুমান কৰা টান স্লামবাৰ্জাৰ অফিচৰ পৰা বিদায় লৈ আমি আমাৰ ইৰাণ কাৰ্যালয়লৈ আহিলোঁ তেওঁ সেই ডিছকাশ্যনৰ পাছতে তেওঁ অফিচলৈ আহিলে আমি সকলোৱে বহি আলোচনা কৰিলোঁ আমাৰ আলোচনাৰ অংশ ল'লেহি পেট্ৰাল নামৰ কোম্পানীটোৰ সঞ্চালক MF আলাবিয়ে আলাবিৰ বয়স 70ৰ ওপৰত যথেষ্ট লাহে ধীৰে কথা কয় অলপৰ কথা পতাৰ পাছত জানিব পাৰিলোঁ যে ইৰাণৰ তৈল উদ্যোগৰ আৰু এই অঞ্চলৰ ভূতত্ত্বৰ বিষয়ে তেওঁ বিস্তৃত জ্ঞান আছে অৰ্থাৎ কাৰোবাৰ লগত কথা পাতিলেহে গম পোৱা যায় নহয় জানো এনেধৰণৰ অভিজ্ঞতা ভূতত্ত্ববিদৰ সৈতে কাম কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা তেওঁ যিহেতু গোটেই নলেজখিনি আছে আৰু সেইটো কাৰণে কৈছে যে তেওঁ ভাগ্যশালী তেওঁৰ লগত কাম কৰিবলৈ পোৱাৰ কাৰণে আলোচনা কৰি থাকোঁতে সন্ধিয়া হ'ল অফিচৰ পৰা ওলাই আহিলোঁ ৰাস্তাত মানুহ নাই বুলিয়েই হয় কেৱল এখন গাড়ী অহা যোৱা কৰিহে আছে তেহৰানত বহুতো দৰ্শনীয় স্থল আছে অৰ্থাৎ ফুৰিব লগা বা চাব লগা বহুত ঠাই আছে ইয়াত বহুতো সংগ্ৰহালয় অৰ্থাৎ মিউজিয়াম আৰু পুৰণি অট্টালিকা আছে আমি আজাদী স্কোৱাৰ দৰ্শন কৰিলোঁ 45 মিটাৰ উচ্চতাৰ এই স্মাৰকটোৰ এটা সংগ্ৰহালয় আছে থুমেনিৰ মৃত্যুৰ দিৱসত ধৰ্মীয় নেতাসকলে ইয়াৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিয়ে বুলি কৈছে স্পীচ দিয়ে নিশাৰ আহাৰৰ বাবে বিখ্যাত তাজমহল হোটেললৈ গ'লোঁ তাৰ বেটছমেনত থকা ৰেষ্টুৰেণ্টত ভাৰতীয় খাদ্য পোৱা যায় খোজকাঢ়িয়ে আমি হোটেলৰ ফালে আগবাঢ়িলোঁ সুযোগ বুজি আমি এখন উদ্যানৰ মাজেদি শ্বৰ্টকাট ল'লোঁ এখন পাৰ্কৰ মাজেদি তেওঁলোক গৈছে নিশা 10 বজাতো উদ্যানত মানুহ ভৰি আছে বাৰ্মাজীৰ পৰা জানিব পাৰিলোঁ যে ইয়াত প্ৰায়বোৰ মানুহ পাৰ্কলৈ আহে ই ৰুটিনৰ দৰে অৰ্থাৎ তেওঁলোক নিয়মৰ দৰে মানে হোটেলৰ ওচৰ পাওঁতে মোৰ ভাগৰে জুমুৰি ধৰিছিলে খুব ভাগৰ লাগিছিলে তেওঁ বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষৰ নৰুজ উদযাপন কৰে নিউ ইয়েৰ পাতে 2 সপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনত যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে
ভেংকিয়ে মোক কোৱা মতে এই সময়ত বুশ্বেৰ হোটেলত কথা বাদে স্কুল কলেজৰ পৰা আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়লৈকে সকলোতে শিবিৰ স্থাপন কৰা হয় যাতে ইৰাণীসকলে নৱবৰ্ষ উদযাপন কৰিব পাৰে। আমাৰ বিহুৰ দৰে তেওঁলোকেও নতুন কাপোৰ লৈ পিঠা পনা খায়। নৱবৰ্ষৰ এই আনন্দ উৎসৱত বহুতো বিষয় সামৰি লোৱা হয়। পৰিৱেশ আৰু নিজকে চাফ চিকুণ কৰি ৰখা, শত্ৰুভাৱ দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নিশিখা প্ৰজ্বলন কৰা, সীমান্ত নদী বা সাগৰ অভিমুখে যাত্ৰা ইত্যাদি। উল্লেখযোগ্য যে জোৰাষ্ট্ৰিয়ান ধৰ্মৰ ইৰাণৰ মূল ধৰ্ম হৈ থকাৰ সময়ত এই উৎসৱৰ বিকাশ ঘটিছিল। সেই সময়তে আৰম্ভ হৈছিলে। সাধাৰণতে উৎসৱৰ সময়ত যিকোনো পাৰ্চী গৃহত টেবুল বা কাৰ্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি 7 বিধ খাদ্য বস্তু সজোৱা হয়। প্ৰতিটো বস্তুৰে এটা প্ৰতীক অৰ্থ আছে। বস্তুবোৰ হ'ল চবজে, সামানু, চিপ। এইখিনি কি প্ৰতীক সেইখিনি কৈছে। চেনজেট বনৰীয়া শুকান জলফাইৰ প্ৰেমৰ প্ৰতীক। চিৰ নহৰু ঔষধ। চমাছ এবিধ বগৰী সূৰ্যোদয় বৰণ বুজায়। এইখিনি কি মিনিং কৰে কৈছে। আৰু চেৰহেক ভিনেগাৰ বয়স আৰু ধৈৰ্যৰ প্ৰতীক। এই 7 বিধ খাদ্যৰ কাষতে থাকে পবিত্ৰ কোৰাণ আৰু হাছেবছক কবিতা পুথি। তদুপৰি নৈবেদ্যত থোৱা আন কেইবিধমান বস্তু মুদ্ৰা, খৰাহী ভৰ্তি ৰং কৰা কণী, গোলাপ জল, গাখীৰ, ভেটফুল আদি এইখিনি থাকে। এটা পাত্ৰত পানী থৈ তাত এটা সুমথিৰা উপঙাই থোৱা হয়। ইয়াৰ অৰ্থ হ'ল যে পৃথিৱীৰ মহাকাশৰ ওপৰেদি আছে। আন এটা পানী ভৰ্তি পাত্ৰত সোণালী মাছ এৰি দিয়া হয়। এই পানী আৰু উৰ্বৰতা সূচায়। নৈবেদ্যৰ কাষত এখন আইনা থোৱা হয় আৰু এই আইনাৰ দুই কাষে মমবাতি সজোৱা হয় পৰিয়ালৰ প্ৰতিটো শিশুৰ বাবে। 3000 বছৰীয়া এটা কিংবদন্তীৰ মতে এটা ষ্টৰী সম্ৰাট জামছেদে নৱৰোজৰ কোনো এটা পবিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল। সেয়ে এই আৱিষ্কাৰৰ লগত সংগতি ৰাখি পাৰ্চিয়ানসকলে 7 বিধ মিঠাই প্ৰস্তুত কৰে। ইংৰাজী কেণ্ডি শব্দটো হেনো পাৰ্চী শব্দৰ কেণ্ডৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল চেনি। বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই আৰু জুইৰ ওপৰেৰে পাৰ হৈ তেওঁলোকে চিঞৰি চিঞৰি গান মোৰ বেমাৰ লৈ যোৱা আৰু মোক তোমাৰ সুন্দৰ ৰঙা বৰণ দিয়া। জুইৰ পোহৰত তেওঁলোকে থাল বাতি বজায় আৰু মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে। নৱবৰ্ষৰ আৰম্ভণিতে সকলোৱে পবিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতা পঢ়ে। এইদৰে যথেষ্ট ধুমধামেৰে parosyotৰ এই জনজীৱনে নতুন বছৰ আদৰণি জনায়। পৰ্বতৰ শৃংখলালৈ চালে ৰ'দৰ পোহৰত চূড়াবোৰ জিলিকি উঠে। শীতকাল হোৱাৰ হ'লে বৰফে সাৱটি থাকিলহেঁতেন, অৰ্থাৎ ঠাণ্ডা দিন হোৱা হ'লে বৰফ থাকিলহেঁতেন বুলি কৈছে। কেনেবাকৈ যদি কোনো এটা শিখৰৰ পৰা তাৰ সিপাৰৰ কাস্পিয়ান সাগৰৰ দৃশ্য দেখা পালোহেঁতেন, কিমান যে আনন্দ লাগিলহেঁতেন এইখিনি তেওঁ অনুমান কৰিছে। পাহাৰৰ সিপাৰত এই নীলিম জলৰাশিৰ তলতে সঞ্চিত হৈ আছে এটা বিশাল তৈল ভাণ্ডাৰ। এই তৈল ভাণ্ডাৰক লৈ এটা বিৰাট ভূ-ৰাজনৈতিক পৰিস্থিতিৰ সৃষ্টি হৈছে। খণ্ডিত ছোভিয়েট ৰাছিয়াৰ স্বাধীন ৰাষ্ট্ৰবোৰো এই তৈল সম্পদ আহৰণৰ প্ৰচেষ্টা চলাইছে। তেনে এটা সময়তে বহুৰাষ্ট্ৰীয় তেল কোম্পানীবোৰৰ উপস্থিতি হৈছেহি কোম্পানীটোৰ তৎৰেখাত। সেইবাবে ইয়াৰ বাবে ই গুৰুত্বপূৰ্ণ জলৰাশি হৈ পৰিছে। আজিৰ দিনটো ইৰাণীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন, তেওঁলোকৰ ইম্পৰ্টেণ্ট দিন। ইমাম আয়াতুল্লাহ খোমেনীৰ মৃত্যু দিৱস। ইয়াতে তেওঁৰ মৃত্যু হৈছিল এই দিনটোতে। সেই উপলক্ষে তেহৰানৰ এটা বিৰাট গণসমাৱেশ আয়োজন কৰা হৈছে আৰু এই ৰাজহুৱা সভালৈ ধৰ্মীয় নেতাসকলো আহিব। এটা কি কৰিছে, তেওঁৰ স্মৃতিত এটা গণসমাৱেশ পাব্লিক গেডাৰিং এটা আয়োজন কৰা হৈছে। ৰাস্তাইদি গৈ থাকোঁতে মন কৰিলোঁ মানুহ নাই, জনশূন্য বুলিয়েই ক'ব পাৰি, অৰ্থাৎ মানুহ দুনুহ নাই, একদম নিজান হৈ আছে। যিটো বিল্ডিঙত আমাৰ কাৰ্যালয় অৱস্থিত সেইটো বন্ধ। বাৰ্মাজীয়ে নিৰাপত্তাৰ দায়িত্ব থকা মানুহজনক কালিয়ে কৈ থৈছিল, সেই অনুসৰি তেওঁ আমাক প্ৰৱেশদ্বাৰ খুলি দিলে। যিহেতু বন্ধ আৰু তেওঁ ছিকিউৰিটিটো কৈ থোৱাৰ কাৰণে দৰ্জাখন খুলি দিলে।
ইমেইল চাই আৰু ফোনযোগে খননস্থলীৰ ৰিপৰ্ট ল'লোঁ অলপ পাছতে আমাৰ কনচালটেণ্ট দুজন আহিল তেওঁলোকৰ সৈতে দীঘলীয়া আলোচনাত বহিলোঁ এইখিনি যিহেতু তেওঁ সেই খনন কাৰ্য কৰিবলৈ গৈছে গতিকে এইখিনি তেওঁ চালে আলোচনা কৰি থাকোঁতে সন্ধিয়া হ'ল তাৰ পৰা আমি খোজকাঢ়ি বাৰ্মাজীৰ ঘৰলৈ গ'লোঁ অফিচৰ সিপাৰে ভিৰ দেখি বাৰ্মাজীৰ তাৰ কাৰণ সোধাত ক'লে এইখন এখন পাৰ্ক নাম পাৰ্ক ই মিলাদ এটা কথা মই মন কৰিলোঁ যে তেওঁলোকে পাৰ্ক হোটেল আদিৰ নাম ওলোটাকৈ কয় যেনে পাৰ্ক ই মিলাদ হোটেল হুমা আমি ক'লোহেঁতেন মিলাদ পাৰ্ক হুমা হোটেল ইত্যাদি গম পাইছানে তেওঁলোকে ওলোটাকৈ কয় তেহৰানৰ অন্য এখন জনপ্ৰিয় স্থান হ'ল ৱেষ্টাৰ্ণ ই জাহাৰা তেহৰানক জানিব বা অনুমান কৰিবৰ বাবে হেনো বজাৰ বা আলিবাট ঘূৰিব নালাগে তাতোতকৈ বেহেষ্ট ই জাহাৰা ভ্ৰমণ কৰা উচিত অৰ্থাৎ তুমি যদি দেশখনৰ কথা জানিব বিচৰা তেনেহ'লে এই বেহেষ্ট ই জাহাৰা ভ্ৰমণ কৰিবলৈ কৈছে তেহৰানৰ এই মুখ্য সমাধিস্থলত কেইবা কিলোমিটাৰ দীঘল হয়তো ই একমাত্ৰ সমাধিস্থল য'ত খোৱা বোৱাৰ দোকানৰ পৰা খেলপথাৰলৈকে সকলো আছে অৰ্থাৎ সমাধিস্থলতে এইখিনি আছে বেহেষ্ট ই জাহাৰাৰ প্ৰসংগ আহোঁতে নোবেল বিজয়ী শিৰিন ইবাদীলৈ মনত পৰিল তেওঁ পৰিয়ালৰ এজন সদস্যকো ইয়াতে সমাধিস্থ কৰা হৈছিল ছাদ্দাম হুছেইন সমৰ্থিত এটা বিপ্লৱৰ অংশীদাৰ হিচাপে তেওঁ খুমেচিক পদচ্যুত কৰিবলৈ চেষ্টা কৰিছিল তাৰ বাবে তেওঁ শীতল মস্তিষ্কৰ হত্যা কৰা হৈছিল অৰ্থাৎ এইখিনি ছাদ্দাম হুছেইনক সমৰ্থন কৰিবলৈ লোৱাৰ কাৰণে তেওঁক হত্যা কৰা হৈছিলে কঠোৰপন্থীৰ বিৰুদ্ধে শিৰিন ইবাদীৰ যি সংগ্ৰাম সি শলাগিবলগীয়া তেওঁ বিচাৰপতি হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল হিজাব তোমালোকে গম পাইছাই তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰ অৰ্থাৎ হিউমেন ৰাইটছৰ ওপৰত তেওঁ কাম কৰিছিল তেওঁ সেইবোৰ লোকৰ বাবে যুঁজিছিল য'ত যুৱতীক ধৰ্ষণ কৰা হৈছিল শাসন বিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল অৰ্থাৎ এই হিউমেন ৰাইটছৰ ওপৰত তেওঁ খুব ভাল কাম কৰিছিল যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিলে তেতিয়া তেওঁ মানৱ অধিকাৰ অগ্ৰণী ৰণুৱা হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিল তাৰ পাছত তেওঁ লাহে লাহে তেওঁক সকলোৱে চিনি পোৱা হ'ল তেনে সময়তে তেওঁ নোবেল বঁটাৰে সন্মানিত কৰা হয় সকলোৱে চমকিত কৰি ইৰাণীবাসীয়ে তেওঁক তেহৰান বিমানবন্দৰত বিপুল আদৰণি জনালে যেতিয়া তেওঁ এৱাৰ্ডটো পালে তেতিয়া তেহৰানত তেওঁক ৱেলকাম কৰিলে বাৰ্মাজীৰ ঘৰত এজন ভাৰতীয় গৱেষকক লগ পালোঁ এজন ইণ্ডিয়ান ৰিচাৰ্চাৰ তেওঁ তেহৰান বিশ্ববিদ্যালয়ত পাৰ্চী ভাষাৰ কোনো এটা বিষয়ত অধ্যয়ন কৰি আছে কথা পাতি থাকোঁতে সময়বোৰ কেতিয়া পাৰ হ'ল গমকে নাপালোঁ বাৰ্মাজীৰ পত্নীয়ে ৰন্ধা খাদ্য অতি তৃপ্তিৰে খালোঁ তেওঁৰ ৱাইফে বনাইছিলে নিশা হোটেললৈ ঘূৰি আহোঁতে আমাৰ বিপৰীত দিশে এটা বিৰাট যান-জঁট দেখিলোঁ ভাগ্য ভাল আমি অহা পথটোত ইমান ভিৰ নাছিল তেওঁ যেতিয়া ঘূৰি আহিছিল তেতিয়া খুব ভিৰ দেখা পালে পাছদিনা আবেলি 2 বজাত আমি ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ খুমেনি ইণ্টাৰনেশ্যনেল বিমানবন্দৰলৈ ওলালোঁ ৰাস্তা প্ৰায় খালী বুলিয়ে ক'ব পাৰি চহৰৰ পৰা যথেষ্ট দূৰত হোৱা স্বত্তেও আজি আমাক বেছি সময় নালাগিল অৰ্থাৎ সেই ৰাস্তাটো খালী আছিলে ইৰাণ এৰাত আমি ডুবাইলৈ যাম হাতত থকা এটা টোপোলাৰ বাদে বাকীবোৰ লাগেজত দি আমি আগবাঢ়িলোঁ হাতত থকা টোপোলাটোৱে যে এনে তিক্ত অভিজ্ঞতা দিব সেয়া পূৰ্বে অনুমান কৰিব পৰা নাছিলোঁ তেওঁৰ সেই যে হাতত টোপোলাটো লৈ আহিছিলে সেইটোৰ খুব এটা বেয়া অভিজ্ঞতা হ'ল সিকিউৰিটি চেক ইনৰ বাবে সোমাওঁতে টোপোলাটোলৈ হুলস্থুল লাগিল কি আছে টোপোলাটোত গ্লাছৰ ফ্ৰেম মই উত্তৰ দিলোঁ লগে লগে হৈছৈ সৃষ্টি হ'ল চিছা পিছত আন এজন নিৰাপত্তাৰক্ষী আহি জনালে যে চিছা নিবলৈ দিব নোৱাৰে অৰ্থাৎ বেগটোত চিছা সোমাই আছিলে আৰু সেই চিছাটো নিবলৈ দিব নোৱাৰে তেনেতে ইৰাণ এয়াৰৰ এজন কৰ্মচাৰী আহিল তেওঁ কথাটো বুজাই ক'লোঁ ওচৰতে ওলমাই থোৱা খুমেনিৰ ফটোৰ ফ্ৰেমটো দেখুৱাই বুজালোঁ যে এনেধৰণৰ বস্তু তেওঁৰ হাতত বিশেষ উপায় নাছিল নহ'লে বিমান পলম হৈ যাব অলপ চিন্তা কৰি তেওঁ ক'লে লৈ যাওক আমি স্বস্তিৰ
নিশ্বাস পেলালোঁ আধা ঘণ্টাৰ সময় এটা যুগৰ দৰে লাগিল অৰ্থাৎ সেই যে আধা ঘণ্টা ডিছকাশ্যন দিব নে নিদিয়ে সেইখিনি তেওঁ এটা যুগৰ যেন বহুত সময় যেন লাগিলে মানুহজনৰ প্ৰতি কৃতজ্ঞ হৈ ধন্যবাদ জনালোঁ খেলে মামনুন খায়েছ মিকনাম তেওঁ উত্তৰ দিলে বিদায় তেহৰান অৰ্থাৎ সেই যে লাগেজত দিলে তাৰপিছত হেণ্ড লাগেজটোৱে কি অভিজ্ঞতা মানে ডিষ্টাৰ্ব কৰিলে তেওঁ সেই কথাখিনিৰ পৰা এই লেচনটো শেষ কৰিছে আৰু তেওঁ তেহৰানৰ পৰা আহিলে এই গোটেই পাৰস্যৰ যি কাহিনী পাৰস্যৰ সৌন্দৰ্য এই সকলোখিনি ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে লেচনটো যিহেতু দীঘল তোমালোকে খুব সুন্দৰকৈ পঢ়িবা আৰু মই আগতেও কৈছোঁ যে ইয়াৰ পৰা খুব বেছি কুৱেশ্যন নাহে আৰু এই দ্বিতীয় খণ্ডটি মই ইমানতে সামৰিছোঁ ধন্যবাদ